নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ হোষ্ট সামন্ত বৰুৱা আৰু আপোনালোকে চাই আছে টেকনিকেল চেনেল সামন্ত বৰুৱা। স্বাগতম জনাইছোঁ, স্বাগতম আপোনালোকক আজিৰ আপোনালোকৰ অতিকে মৰমৰ অনুষ্ঠান হিতান্তিলৈ আপোনাৰ মন্তব্যলৈ। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ প্ৰথম মন্তব্যটো লৈছোঁ ব্লগাৰ্ছ বয় পাৰ্থৰ পৰা। আৰু তেখেতে কাষ্টম থাম্বনেইল নামৰ ভিডিঅ'টোত লিখিছে, ইমজি দিছে, এনেকুৱা 3টা ইমজি দিছে। থেংক ইউ ব্লগাৰ্ছ বয় পাৰ্থ, চেনেলটো ভিজিট কৰাৰ বাবে, লগতে ধুনীয়া ইমজিকেইটা শ্বেয়াৰ কৰাৰ বাবে। নেক্সট মন্তব্যটো আহিছে প্ৰণৱ বৈশ্য চেনেলৰ পৰা। নাইচ আৰু আনবক্সিং CNT নামৰ ভিডিঅ'টো কৰিছিলে, ধন্যবাদ প্ৰণৱ বৈশ্য। চিন্ময়ছ লাইফ এণ্ড ব্লগ নামৰ চেনেলটোৰ পৰা আহিছিলে আনবক্সিং CNTত, ভাল লাগিল, ধন্যবাদ চিন্ময়ছ লাইফ এণ্ড ব্লগ। PR মটিভেশ্যন অসম নামৰ চেনেলটোৰ পৰা আনবক্সিং CNT নামৰ ভিডিঅ'টো আহিছে, নাইচ, ধন্যবাদ PR মটিভেশ্যন অসম। UP আছাম নামৰ চেনেলটোৰ পৰা কৰিছে আনবক্সিং CNT নামৰ ভিডিঅ'টো, সুন্দৰ, ধন্যবাদ UP আছাম। দ্য টুমৰো লাইফ ইজ বিউটিফুল নামৰ চেনেলটোৰ পৰা কৰিছে আনবক্সিং CNT নামৰ ভিডিঅ'টো, গুড জব ছাৰ, ধন্যবাদ। দ্য টুমৰোজ লাইফ ইজ বিউটিফুল। নৱ ব্লগে কৰিছে আনবক্সিং CNTত, নাইচ, ধন্যবাদ নৱ ব্লগ। ক্ৰিকেট ছুপাৰ ফেন্স এণ্ড ব্লগ নামৰ চেনেলটোৰ পৰা আনবক্সিং CNTত কৰিছে, মজা লাগিছে দাদা। মই মিষ্টাৰ ৰোহিত দে ইউটিউব চেনেলৰ পৰা কৈছোঁ, ধন্যবাদ ৰোহিত দে, ক্ৰিকেট ছুপাৰ ফেন্স এণ্ড ব্লগাৰ্ছ। দৃষ্টান্ত DK দাস নামৰ চেনেলটোৰ পৰা কৰিছে আনবক্সিং CNTত, ভাল লাগিল, ধন্যবাদ দৃষ্টান্ত DK দাস। প্ৰণৱ বৈশ্য, অভিনন্দন দাদা, 100 ছাবস্ক্ৰাইবাৰ স্পেচিয়েলত দিছিলে, ধন্যবাদ প্ৰণৱ বৈশ্য। ডেকা লায়ন নামৰ চেনেলটোৰ পৰা আহিছে আনবক্সিং CNTত, চাব তাতে আৰু COVID-19 আহিব। বন্ধুসকল, ধন্যবাদ, আপোনালোকৰ পৰামৰ্শবোৰে মোক বহুত উপকৃত কৰিছে। একচুৱেলি হয়, বহুত ক্ষেত্ৰত হয়, কোৰিয়াৰৰ যোগেদিও COVID-19টো আহে। মই এইবিলাক চেনিটাইজ কৰি লওঁ, স্প্ৰে মাৰি, আৰু নহ'লে চেনিটাইজ চলিউশ্যনত ডুবিয়াই লৈ তাৰপিছত শুকুৱাই লৈ আনবক্সিং কৰিবলৈ যত্ন কৰোঁ। পৰৱৰ্তী মন্তব্যটোলৈ যাওঁ। প্ৰণৱ বৈশ্য চেনেলৰ পৰা কৰিছে, মোৰ প্ৰিণ্টাৰটোৰ নাম ব্ৰডাৰ বুলি কৈছে, আনবক্সিং কেনন নামৰ ভিডিঅ'টো চাই, ধন্যবাদ প্ৰণৱ বৈশ্য। ডেকা লায়নে কৈছে হাই বুলি দিছে আনবক্সিং কেনন নামৰ ভিডিঅ'টোত, ধন্যবাদ ডেকা লায়ন। লাৰ্ণ ছামথিং অসমীয়াত ক্লাছ 1 to 10 নামৰ চেনেলটোৰ পৰা আনবক্সিং কেননত ধুনীয়া বুলি কৈছে, ধন্যবাদ লাৰ্ণ ছামথিং অসমীয়াত ক্লাছ 1 to 10। প্ৰণৱ বৈশ্য বহুত ভাল লাগিল বুলি কৈছে, ৰিভিউ CNT 5 লিটাৰ লিকুইড নামৰ ভিডিঅ'টো, ধন্যবাদ প্ৰণৱ বৈশ্য। হামুন ঋষি নামৰ চেনেলটোৰ পৰা ৰিভিউ CNT 5 লিটাৰ লিকুইডত কৰিছে, নাইচ ৱৰ্ক, ধন্যবাদ হামুন ঋষি। তেখেতে পুনৰবাৰ সেই একে মন্তব্যই কৰিছে, সম্ভৱ ডাবুল দিছিল চাগে কিবা কাৰণে। লাৰ্ণ ছামথিং অসমীয়াত ক্লাছ 1 to 10 নামৰ চেনেলটোৰ পৰা ৰিভিউ CNT 5 লিটাৰ লিকুইডত নাইচ বুলি কৈছে, ধন্যবাদ লাৰ্ণ ছামথিং। পাহি চেনেল নামৰ চেনেলটোৰ পৰা ৰিভিউ CNT 5 লিটাৰ লিকুইড নামৰ ভিডিঅ'টোত সঁচাকৈ বহুত ভাল লাগিল আপোনাৰ ভিডিঅ' চাই, ধন্যবাদ পাহি চেনেল। স্বপ্নভংগৰ হুমুনিয়া নামৰ চেনেলটোৱে আনবক্সিং লৰিয়েলত বিউটিফুল ভিডিঅ' বুলি কৈছে, ধন্যবাদ স্বপ্নভংগৰ হুমুনিয়া। মঞ্জিল ফুটবল নামৰ চেনেলটোৱে আনবক্সিং লৰিয়েলত গুড বুলি কৈছে, ধন্যবাদ মঞ্জিল ফুটবল। ৰাহুল সদিয়া নামৰ চেনেলটোৰ পৰা আনবক্সিং লৰিয়েলত ভেৰি নাইচ, আপোনাৰ কৰিলোঁ, মোকো বেক কৰিব, ছাবস্ক্ৰাইব প্লিজ, ধন্যবাদ ৰাহুল সদিয়া। আচলতে মই আপোনাৰ এজন ছাবস্ক্ৰাইবাৰে হয়, এক্সিষ্টিং ছাবস্ক্ৰাইবাৰ, আৰু ভিডিঅ'বোৰ চাওঁ, আৰু চেনেলটো ভিজিট কৰাৰ বাবে, লগতে ছাবস্ক্ৰাইব কৰাৰ বাবে, আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ, লগতে ধুনীয়া মন্তব্য কৰাৰ বাবে অশেষ ধন্যবাদ।
পৰৱৰ্তী মন্তব্যটো লৈছোঁ এয়া সুবনশ্ৰী নামৰ চেনেলটোৰ পৰা কৰিছে আনবক্সিং লৰিয়েলত কৰিছে 8 লাইক সাব কৰিলোঁ মোকো কৰিব ধন্যবাদ সুবনশ্ৰী মই ভিডিঅ' চালে সাব লাইক ইত্যাদিবোৰ কৰি দিওঁ প্ৰণৱ বৈশ্য সুন্দৰ বুলি কৈছে আনবক্সিং বিলিয়ন নোজ মাস্ক 3 প্লে ডিসপোজেবল আৰু মাউণ্ট ডাছ পলিউশ্যন মাস্ক নামৰ ভিডিঅ'টোত তাৰপিছত মন্তব্যটো কৰিছে আৰিমান মিলি আনবক্সিং বিলিয়ন নোজ মাস্ক যোনটো আছিলে গুড জব বুলি কৈছে ধন্যবাদ আৰিমান মিলি ফ্ৰেছ ফৰ ৰিজন নামৰ চেনেলটোৱে গুড জব বুলি কৈছে আনবক্সিং বিলিয়ন নোজ মাস্কত ধন্যবাদ ফ্ৰেছ ফৰ ৰিজন CD Production নামৰ চেনেলটোৱে আনবক্সিং বিলিয়ন নোজ মাস্কত ইমোজি দিছে ধন্যবাদ CD Production ভিজিট কৰা হ'লে লগতে দিগন্ত কলিতা গুড জব বুলি কৈছে আনবক্সিং বিলিয়ন নোজ মাস্ক 3 প্লে ধন্যবাদ দিগন্ত কলিতা গোহাই ভাইন্স নামৰ চেনেলটোৱে ৰিভিউ পেষ্ট্ৰো নাইস কৈছে ধন্যবাদ গোহাই ভাইন্স বন্ধুসকল এয়াই আছিল আজিৰ এটা মন্তব্যসমূহ লৈ দিলোঁ আপোনালোকে এনেকৈ মন্তব্য কৰি যাওক আপোনালোকৰ মন্তব্যসমূহ মই এনেকৈ বচা অনুষ্ঠানৰ মাজেৰে লৈ যাবলৈ যত্ন কৰিম আৰু বাকীকেইটা মোৰ চেনেল ভিজিট কৰিব বিশেষকৈ ব্লগ চেনেলটো ভিজিট কৰিব ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ যদি ব্লগ চেনেলৰ ভিডিঅ'সমূহ আপোনালোকে ফেচবুক পেজ ইনষ্টাগ্ৰাম আৰু টেলিভিশ্যনত চাব বিচাৰে ঘৰত থাকক শুনি থাকক জয় আহোম